সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম। আজি আকৌ আপোনালোকলৈ লৈ আহিছোঁ কেইটামান অতি প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ। এই প্ৰশ্নসমূহ অসমৰ বিভিন্ন আগন্তুক গভৰ্ণমেণ্ট পৰীক্ষাবোৰৰ বাবে খুবেই প্ৰয়োজন হ'ব। তো আহক প্ৰশ্নসমূহ চাওঁ, লগতে ইয়াৰ উত্তৰসমূহ আলোচনা কৰি যাওঁ। তো আজিৰ প্ৰথমটো প্ৰশ্ন, প্ৰথম অসমীয়া সামাজিক নাটক ৰাম নৱমীৰ পৰিচালক কোন আছিলে? তো ৰাম নৱমীৰ পৰিচালক কোন আছিলে? শুদ্ধ উত্তৰ হৈ যাব গুণাভিৰাম বৰুৱা। তো তেওঁ এইখন কিমান চনত লিখি উলিয়াইছিলে? 1857 চনত ৰাম নৱমীৰ লিখি উলিয়াইছিলে। তো প্ৰথম অসমীয়া সামাজিক নাটক কোনখন? ৰাম নৱমী। অ'কে, তো নেক্সট, তলৰ কোনবিধ মৌখিক সাহিত্য? তো তলৰ কোনবিধ মৌখিক সাহিত্য হয় ইয়াৰ ভিতৰত? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হৈ যাব লোকগীতসমূহ। অ'কে, লোকগীতসমূহ ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব। বাকী বৈষ্ণৱ সাহিত্য, চৰ্যাপদ, পাঁচালী সাহিত্য এইবোৰ লিখিত সাহিত্য হয়। অ'কে, তো নেক্সট, হেম সৰস্বতী কোন যুগৰ কবি? তো হেম সৰস্বতী কোন যুগৰ কবি হয়? শুদ্ধ উত্তৰ হৈ যাব প্ৰাক শংকৰী যুগৰ কবি হয়। অ'কে, তো নেক্সট কুৱেশ্যন যাওঁ। অসমীয়া সাহিত্য জগতত অসমীয়া ব্যাস ৰূপে কোন পৰিচিত? তো আমাৰ অসমীয়া সাহিত্য জগতত অসমীয়া ব্যাস বুলি কোন পৰিচিত হয়? অসমীয়া ব্যাস। তো ইয়াত শুদ্ধ উত্তৰ হৈ যাব ৰাম সৰস্বতী। অ'কে, ৰাম সৰস্বতীক অসমীয়া ব্যাস নামেও জনা যায়। তো এই নামটো কোনে দিছিলে? অসমীয়া ব্যাস নামটো কোনে দিছিলে? ডক্টৰ চৈতেন্দ্ৰনাথ শৰ্মাই দিছিলে, মনত ৰাখিব। ডক্টৰ চৈতেন্দ্ৰনাথ শৰ্মাই অসমীয়া ব্যাস নামটো দিছিলে ৰাম সৰস্বতীক। অ'কে, তো নেক্সট কুৱেশ্যন, জ্যোতিপ্ৰসাদ আগৰৱালাই 14 বছৰ বয়সতে ৰচনা কৰা নাটকখনৰ নাম কি? তো জ্যোতিপ্ৰসাদ আগৰৱালাই 14 বছৰ বয়সতে ৰচনা কৰা নাটকখনৰ নাম হৈছে, শুদ্ধ উত্তৰ হৈ যাব শোণিত কুঁৱৰী। অ'কে, শোণিত কুঁৱৰী। তো নেক্সট, উষা পৰিণয়ৰ ৰচক কোন? তো উষা পৰিণয়ৰ ৰচক কোন হয়? শুদ্ধ উত্তৰ হৈ যাব পীতাম্বৰ। অ'কে, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? তো প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি হয়? শুদ্ধ উত্তৰ হৈ যাব ধৰ্মপুস্তক। অ'কে, লেখক কোন হয়? আত্মাৰাম শৰ্মা। তো আত্মাৰাম শৰ্মাই বাইবেলখন ধৰ্মপুস্তক নামেৰে অসমীয়ালৈ অনুবাদ কৰিছিলে। অ'কে, এই পুথিখনৰ প্ৰথম সংস্কৰণ কেতিয়া প্ৰকাশ পাইছিলে? 1813 চনত প্ৰথম প্ৰকাশ পাইছিলে প্ৰথম সংস্কৰণ, আৰু পুথিখনৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ পাইছিলে 1833 চনত। অ'কে, তো আত্মাৰাম শৰ্মাই বাইবেলখন ধৰ্মপুস্তক নামেৰে অসমীয়ালৈ অনুবাদ কৰিছিলে। তো নেক্সট, শ্ৰীমন্ত শংকৰদেৱে প্ৰথম বৰগীতটো ক'ত ৰচনা কৰিছিলে? অ'কে, শ্ৰীমন্ত শংকৰদেৱে প্ৰথম বৰগীতটো ক'ত ৰচনা কৰিছিল? শুদ্ধ উত্তৰ হৈ যাব বদৰিকাশ্ৰমত। অ'কে, বদৰিকাশ্ৰমত। আৰু প্ৰথম বৰগীতটো কি আছিলে, কি লিখিছিলে? মন মেৰি ৰাম চৰণেহি লাগো। তো ফাৰ্ষ্ট এইখনেই আছিলে বৰগীত, এইটোৱে আছিলে বৰগীত। অ'কে, আৰু বদৰিকাশ্ৰমত ৰচনা কৰিছিলে শ্ৰীমন্ত শংকৰদেৱে। তো নেক্সট, লক্ষ্মীনাথ বেজবৰুৱাক অসম সাহিত্য সভাই কেতিয়া ৰসৰাজ উপাধিৰে সন্মানিত কৰিছিলে? তো লক্ষ্মীনাথ বেজবৰুৱাক অসম সাহিত্য সভাই কেতিয়া ৰসৰাজ উপাধিৰে সন্মানিত কৰিছিলে? শুদ্ধ উত্তৰ হৈ যাব 1931 চনত। অ'কে, 1931 চনত। তো নেক্সট, তাম্ৰধ্বজ যুদ্ধ কাৰ ৰচনা হয়? তো তাম্ৰধ্বজ যুদ্ধ কাৰ ৰচনা? শুদ্ধ উত্তৰ হৈ যাব হৰিবৰ বিপ্ৰৰ। অ'কে, হৰিবৰ বিপ্ৰৰ। তো নেক্সট, ওডিচি মহাকাব্যত পোৱা অলিম্পাছ শব্দৰ অৰ্থ কি? তো ওডিচি মহাকাব্যত পোৱা অলিম্পাছ শব্দৰ অৰ্থ কি আছিলে? শুদ্ধ উত্তৰ হৈ যাব জলৰাশি। তো নেক্সট, দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতাত সাহিত্য চৰ্চা কৰা শ্ৰেষ্ঠ কবিজনৰ নাম কি? তো কি কৈছে? দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতাত সাহিত্য চৰ্চা কৰা শ্ৰেষ্ঠ কবিজনৰ নাম কি? তো ইয়াত শুদ্ধ উত্তৰ হৈ যাব হৰিহৰ বিপ্ৰ। নেক্সট, বৰগীতক কোনে হলিচং আখ্যা দিছিলে? তো বৰগীতক কোনে হলিচং আখ্যা দিছে? তো ইয়াত শুদ্ধ উত্তৰ হৈ যাব দেৱেন্দ্ৰনাথ বেজবৰুৱাই। অ'কে, দেৱেন্দ্ৰনাথ বেজবৰুৱাই বৰগীতক হলিচং আখ্যা দিছিলে। তো নেক্সট, মোৰ সোঁৱৰণি কোনজন সাহিত্যিকৰ আত্মজীৱনী? তো মোৰ সোঁৱৰণি কোনজন সাহিত্যিকৰ আত্মজীৱনী হয়? শুদ্ধ উত্তৰ হৈ যাব পদ্মনাথ গোহাঁই বৰুৱাৰ। তো নেক্সট, মুদ্ৰা ৰাক্ষস গ্ৰন্থখনৰ লেখক কোন? তো মুদ্ৰা ৰাক্ষস গ্ৰন্থখনৰ লেখক কোন হয়? শুদ্ধ উত্তৰ হৈ যাব বিশাখা দত্ত। অ'কে, বিশাখা দত্ত।
তো নেক্সট কুৱেশ্যন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুপ্ত নামটো কি আছিলে তো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুপ্ত নামটো কি শুদ্ধ উত্তৰ হৈ যাব গংগাধৰ কায়স্ক ওকে গংগাধৰ বুলিও কোৱা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুপ্ত নাম আছিলে গংগাধৰ তো নেক্সট নামঘোষাক কোনে মাধৱদেৱৰ মহাপ্ৰস্থানিক গীত আখ্যা দিছিলে তো নামঘোষাক কোনে মাধৱদেৱৰ মহাপ্ৰস্থানিক গীত বুলি আখ্যা দিছিলে শুদ্ধ উত্তৰ হৈ যাব ডক্টৰ বাণীকান্ত কাকতিয়ে ওকে নেক্সট মাধৱ কন্দলীৰ সপ্তকাণ্ড ৰামায়ণত প্ৰকৃততে কেইটা কাণ্ড পোৱা যায় তো মাধৱ কন্দলীৰ সপ্তকাণ্ড ৰামায়ণত প্ৰকৃততে কেইটা কাণ্ড পোৱা যায় শুদ্ধ উত্তৰ হৈ যাব ইয়াত 5টা ওকে তো আজিৰ ভিডিঅ'টোত এইকেইটা কুৱেশ্যন আপোনালোকক দিলোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু মোৰ চেনেলত যদি আপুনি নতুন ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তো আজিলৈ বাই থেংক ইউ